নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি মন্দিৰত যাম। গণেশ মন্দিৰ যিটো জেচিকাৰ কাৰণে গৈ আছোঁ। আৰু এতিয়া আমি বৰ্তমান এয়া গাড়ীত উঠিব ওলাইছোঁ। এয়া বৌ জেচিকা, হাই। আমি ক'ত গৈ আছোঁ কৈ দিয়া। আৰু এইটো আমাৰ তপন। আমি এতিয়া আগতে গৈ আছোঁ। এতিয়া আমাৰ ঘৰৰ পৰা ওলালোঁ। আমি দোকানৰ পৰা বস্তু লৈ আছোঁ। এতিয়া আমি ছাগলপাৰা পাইছোঁ। ছাগলপাৰাৰ পৰা আপোনাৰ নালাপাৰা পাব। নালাপাৰা পাই বেহাৰবাৰী, এয়া আমি নালাপাৰা পাৰ হৈ বেহাৰবাৰী পালোঁ। আৰু বেহাৰবাৰী আপোনাৰ চিধা গৈ সোণকুচি পায়। সোণকুচি হৈ ৰাস্তাটো আপুনি গৈ পাব একেবাৰে গেম ভিলেজ ওলাব পাৰে, লালমাটি গেম ভিলেজ। কাৰণ আমি শ্বৰ্টকাট গৈছোঁ, কিয়নো মেইন ৰোডৰ ফালে বহুত জাম হয়, সেইটো কাৰণে আমি শ্বৰ্টকাট গৈ আছোঁ। এয়া আমি আহি পালোঁ মেইন ৰোড। এয়া লালমাটি হয়, লালমাটি গেম ভিলেজ হয়। এতিয়া আমাৰ তেল ভৰাব গৈছে। যিহেতু আমি গণেশ মন্দিৰত গৈ আছোঁ, সেইটো কাৰণে আমি শ্বৰ্টকাট হৈ আহিলোঁ। মেইন ৰোডৰ বহুত জাম হয়, সেইটো বাবে। যিহেতু মোৰ আজি ডিউটি অফ আছিল আৰু বৌ লগ কৰিলে, ব'লাচোন মন্দিৰলৈ গৈ আহোঁ তেনেকুৱা। আৰু ময়ো ভাবিলোঁ, মই ইমান দিন হ'ল মন্দিৰলৈ ক'লেও যোৱা নাই, সেইটো বাবে ময়ো গৈ আহোঁ বুলি ভাবিলোঁ। সেইবাবে আমি দুজনে ওলাই আহিলোঁ। এতিয়া আমি ভেটাপাৰা হৈ যাম। এয়া লালমাটি দুৰ্গা মন্দিৰ হয়, ইয়াতে ডাঙৰ কৰি দুৰ্গা পূজা পতা হয়। পালোঁ ভেটাপাৰা। ঈদ আছিল, ঈদৰ ডেক'ৰেশ্যন আছে আৰু ঈদৰ খুব সুন্দৰকৈ সজাইছে। এয়া আমি গণেশগুৰি আহি পালোঁ। এয়া হৈছে ৰাজধানী মছজিদ। গ'লোঁ, এয়া আহি পালোঁ। আহিছে ইয়াতে এয়া শৰাইত আগবঢ়াবৰ কাৰণে পনিয়াল আৰু ল'বলৈ আহিলোঁ। এয়া ল'লোঁ চব, এতিয়া ৰখি আছে সিহঁতে। এয়া ভিতৰত আহি আমি ৰাইট চাইডত গৈ আছোঁ। মন্দিৰৰ যিটো কোণাত আছে হাত ভৰি ধুবলৈ গৈ আছোঁ আমি এতিয়া। এই হাত ভৰি ধুই আমি ভিতৰলৈ যাম মন্দিৰত। শৰাই আগবঢ়াইছে। চাকি জ্বলাবৰ কাৰণে আমি ওপৰত যাব লাগিব। ভাল লাগে আৰু ইয়াত সকলো জেগাত চাকি বন্তি দিব সুবিধা আছে। যিটো ৱালত ছাইডত আপোনালোকে ধুনীয়াকৈ চাকি বন্তি দিব পাৰে, কোনো অসুবিধা নাই। আৰু তলতো দিব পাৰে, একো অসুবিধা নাই। আৰু ধূপ দিয়াৰ এক্সট্ৰা আছে, তেনেকুৱা হ'লে ভাল। এতিয়া আমাৰ চাকি বন্তি দিয়া হৈ গ'ল। এতিয়া আমি য'ত শৰাই দিছিলোঁ তালৈ গৈ আছোঁ আকৌ তলত। আৰু গণেশ মন্দিৰটো বহুতজনে আহি পাইছে চাগে, বহুত ভাল লাগে, হয়নে বাৰু? শৰাই দিছিলোঁ
দিয়া। এতিয়া ময়ো অলপ গাখীৰ ঢালিলোঁ। পানী ল'ব আহিছোঁ। পানী দিয়ক পৰা। যিহেতু জেচিকাৰ বহুত অসুখ হৈ থাকে, সেইটো কাৰণে আমি অলপ ধাগা বন্ধাই ল'লোঁ, যাতে তাৰ বেমাৰ আজাৰবিলাক কমি যায়, সেইটো কাৰণে। এতিয়া আমি শৰাই আগবঢ়োৱা হৈ গ'ল আৰু এতিয়া আমি যাবলৈ ওলালোঁ। এয়া দুটামান ফটো দেখুৱালোঁ। মন্দিৰৰ পৰা ওলাই জেচিকা হাতেৰে অলপ দান দক্ষিণা কৰালে মাকে। ওলালোঁ, আমি এতিয়া যাওঁ। যিহেতু গাড়ী বহুত দূৰত আছে, জেচিকা খোলাত উঠি আছে, দেখিছে নহয় ৰ'দ কি আছে। বাপৰে বহুত গৰম, আৰু এতিয়া আমি গাড়ীত উঠিলোঁ, এতিয়া যামগৈ ঘৰত, নোৱাৰিছোঁ আৰু ইমান গৰম। এতিয়া আমি গৈ আছোঁ, এতিয়া লালমাটি পালোঁ কেম্পলেক্স। কিবা খাবৰ কাৰণে সোমাব লাগিব, ভোক লাগিছে যিহেতু। কি খাওঁ তাকে চাই আছোঁ, বিচাৰি আছোঁ, সোমাম এতিয়া। এয়া আমি কি খাওঁ চালোঁ, আৰু লাষ্টত মানে চকুত পৰিল চলে ভাতৰে, সেইটোকে খালোঁ। আৰু আমি এতিয়া আমি আকৌ ৰিটাৰ্ণ হৈ আছোঁ ঘৰলৈ। বহুত গৰম লাগিছে, যিহেতু বহুত ৰ'দ হয়। আজিলৈ ইমানতে সামৰিলোঁ, নেক্সট ভিডিঅ'লৈ আকৌ লগ পাম তেনেকৈ। বাই।